بسم الله الرحمن الرحيم الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه وذرياته وأهل بيته أجمعين. وقال النبي صلى الله تعالى عليه وسلم: من قام ليلة العيدين محتسبا لله تعالى لم يمت قلبه يوم تموت القلوب. رواه ابن ماجه في السنن. সম্মানিত শ্ৰোতামণ্ডলী, আসসালামু আলাইকুম ওৰহমাতুল্লাহি তাআলা ওয়া বাৰাকাতুহু। সৰ্বপ্ৰথমে সকলোলৈকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। ঈদুকুম সাঈদ, তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম সালিহাল আ'মাল। তো এই যে বছৰৰ দুটা ঈদ মুছলমানসকলে চেলিব্ৰেট কৰে, তো এই দুইটা দিন ঈদ উল ফিতৰ আৰু ঈদ উল আজহা, এই দুইটা দিন কমপ্লিটলি খুশিৰ দিন হয়। তো সেইকাৰণে এই দুটা দিনত অৰ্থাৎ ঈদ উল ফিতৰ আৰু ঈদ উল আজহাত আল্লাহ তাবাৰক ওয়া তাআলাই ঈমানৱালাসকলৰ কাৰণে অৰ্থাৎ মুছলমানসকলৰ কাৰণে ৰোজা ৰখাটো হাৰাম কৰিছে। এই দুটা দিনত ৰোজা ৰখা হাৰাম হয়। বাকী দিনত ৰোজা ৰাখিলে সৱাব পাব, কিন্তু এই দুটা দিনত ৰোজা ৰাখিলে গুনাহ হ'ব, হাৰাম হয়। যিহেতু এই দুটা খুশিৰ দিন হয়, খোৱা পিয়াৰ দিন হয়, আনক খোৱাৰ দিন হয়, এজনে আনজনৰ লগত শুভেচ্ছাৰ আদান প্ৰদান আৰু প্ৰেমীয় বাৰ্তাৰ আদান প্ৰদানৰ দিন হয়। আৰু এই যে যিটো চেলিব্ৰেশ্যন ঈদৰ, তো ইয়াৰ কিছুমান লিমিটেশ্যনছ আছে, কিছুমান সীমা আছে। তো ঈদ হ'ল বুলি আপুনি মাতালৰ নিচিনা শৰীয়ত বিৰোধী কাম কৰিব নোৱাৰে। তো ঈদৰ খুশি উদযাপন কৰাৰ কিছুমান সীমা আছে। তো এনেকুৱা নহয় যে আপুনি ঈদৰ দিন বুলি ডান্স কৰিছে, ডান্স পাৰ্টি কৰিছে, গান বাজনা ডিজে লগাইছে। তো এইবিলাক ঈদৰ চেলিব্ৰেশ্যন নহয়। মনত ৰাখিব, এজন মুছলমানৰ খুশি আৰম্ভ হয় আল্লাহৰ ইবাদতৰ দ্বাৰা। অৰ্থাৎ আমি প্ৰতিটো অৱস্থাত আল্লাহক মনত পেলাওঁ। সুখ হওক, দুখ হওক, যিকোনো অৱস্থাত, যিকোনো হালতত আমি আমাৰ আল্লাহক মনত পেলাওঁ। তো সেইকাৰণে ঈদৰ দিনাখন প্ৰথম কামটোৱে হৈছে ঈদৰ নামাজ। আল্লাহৰ ওচৰত গৈ পেলাই 2 ৰাকাত নামাজ পঢ়ি পেলাই আল্লাহৰ সন্মুখত সজদা কৰা। তো মুছলমানে আল্লাহৰ সন্মুখত সজদা কৰি পেলাই নিজৰ খুশিৰ ইজহাৰ কৰে, নিজৰ খুশি প্ৰকাশ কৰে। আৰু এইখিনিতে এটা খুব গুৰুত্বপূৰ্ণ কথা কওঁ, ঈদৰ আগৰ দিনাখনৰ যিটো ৰাতি হয়, ঈদৰ আগৰ দিনাখনৰ যিটো ৰাতি অৰ্থাৎ যিটো ঈদৰ ৰাতি হয়, এইটো ৰাতি মানুহে গফলতিত পাৰ কৰি দিয়ে। কিন্তু এইটো আমাৰ দুৰ্ভাগ্য হয়। এই ৰাতিটোৰ বহুত ফজিলত আহিছে, কিতাপত ইয়াৰ বহুত ফজিলত আহিছে। ঈদৰ এই ৰাতিটো আচলতে ইবাদতৰ ৰাতি হয়, আল্লাহৰ ওচৰত তওবা ইস্তিগফাৰ কৰাৰ ৰাতি হয়। কিন্তু এই ৰাতিটো মুছলমানসকল খুবেই উদাসীন, খুবেই গাফিল। এই ৰাতিটোৰ পৰা শ্বপিঙত বিজি থাকিব, ইটো সিটো কিবা কিবি কামত বিজি থাকিব। আৰু মহিলাসকলেতো আৰু ক'বই নালাগে, ঘৰত ঈদৰ তৈয়াৰী। তো এইবিলাক কৰি থাকোঁতে আমাৰ ৰাতিটো পাৰ হৈ যায়, আমি গমেই নাপাওঁ যে আমি এনেকুৱা এটা মহত্বপূৰ্ণ ৰাতি আৰু ফজিলতপূৰ্ণ ৰাতি হেৰুৱাই পেলালোঁ। এই ৰাতিটোক ৰৱায়াতত লাইলাতুল জাইজা বুলি নাম দিয়া হৈছে। আসমানত এই ৰাতিটোৰ নাম লাইলাতুল জাইজা, অৰ্থাৎ এইটো বদলা পোৱাৰ ৰাতি হয়, এইটো প্ৰতিদান পোৱাৰ ৰাতি হয়। অৰ্থাৎ ৰোজাদাৰসকলে যে গোটেই মাহ কষ্ট কৰিলে, ৰোজা ৰাখিলে, ভোক পিয়াহ বৰদাস্ত কৰিলে, তো ইয়াৰ যিটো প্ৰতিদান হয়, ইয়াৰ যিটো আজৰ হয়, তো আল্লাহ তাবাৰক ওয়া তাআলা এই ৰাতিটোত আল্লাহে ৰোজাদাৰসকলক দিব। তো সেইকাৰণে এই ৰাতিটোক ৰৱায়তত লাইলাতুল জাইজা অৰ্থাৎ প্ৰতিদান লাভ কৰা ৰাতি বুলি কোৱা হৈছে। আৰু যদি প্ৰতিদান লাভ কৰা ৰাতিতে আমি গাফিল আৰু উদাসীন হৈ থাকোঁ, তো এনেকুৱা হ'ব যে এজন মজদুৰে গোটেই মাহ কাম কৰিলে আৰু চেলেৰিটো ল'বৰ সময়ত সি গুচি গ'লগৈ ঘৰলৈ। তো প্ৰতিদান পোৱাৰ সময়ত যদি আমি গাফিল হৈ যাওঁ, এইটোতো বহুত দুৰ্ভাগ্যৰ কথা হয়। তো ইবনে মাজাহ শৰীফৰ এটা ৰৱায়তত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মান কামা লাইলাতাল ঈদাইনি মুহতাসিবান লিল্লাহি তাআলা, যিজন ব্যক্তিয়ে সৱাব পোৱাৰ আশাত 2 ঈদৰ ৰাতিৰ ইবাদত কৰিব, লাম ইয়ামুত কলবুহু ইয়াউমা ইয়ামুতুল কুলুব, যে তেখেতৰ হৃদয় সেইদিনাখন মৃত্যু নহ'ব, যিদিনাখন সকলো হৃদয় মৰি যাব। অৰ্থাৎ কিয়ামতৰ দিনা, মানে কিয়ামতৰ দিনা সেইজন ব্যক্তি কোনো ভয় নাথাকিব, কোনো শংকা নাথাকিব, তেখেতৰ কোনো পৰেশানী নাথাকিব। কিয়ামত মহাপ্ৰলয়ৰ দিনাখন যিদিনা মানুহবিলাক পৰেশান হৈ থাকিব আৰু নফচি নফচি কৰি থাকিব, তো সেইদিনাখন এই ইবাদতকাৰীজনে একেবাৰে বিন্দাছ ঘূৰি ফুৰিব কিয়ামতৰ দিনা। তো আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ সকলোকে এই ৰাতিটোৰ মহত্ব আৰু গুৰুত্ব বুজাৰ তৌফিক দান কৰক। তো ঈদৰ দিনাখনৰ কিছুমান সুন্নত আছে, মাসনুন কাম আছে। তো ঈদৰ দিনাখনৰ প্ৰথম সুন্নতটো হ'ল গোসল কৰা। ৰাতিপুৱা
শুই উঠি গোসল কৰা সুন্নত হয়। 2 নম্বৰ মিছৱাক কৰা, 3 নম্বৰ খুশবু লগোৱা, আতৰ লগোৱা। আৰু 4 নম্বৰ কাম হ'ল ঈদৰ নামাজ পঢ়িবলৈ যোৱাৰ আগত কিছু মিঠা বস্তু খাই যোৱা, উদাহৰণস্বৰূপে খজুৰ, চহাৰা ইত্যাদি। আৰু 5 নম্বৰ সুন্নতটো হ'ল যিজন ব্যক্তিৰ ওপৰত সদকাতুল ফিতৰা দিয়া ৱাজিব, অৰ্থাৎ যিজন চাহিবে নিচাব হয়, তো সেইজন ব্যক্তিয়ে ঈদৰ নামাজ পঢ়িবলৈ যোৱাৰ আগতে নিজৰ সদকাতুল ফিতৰটো আদায় কৰি দিয়া। নম্বৰ 6 ঈদৰ নামাজ ঈদগাহত পঢ়া, অৰ্থাৎ চহৰ বা এলেকাটোত থকা এখন ডাঙৰ ময়দানত সকলো একত্ৰিত হৈ পেলাই একেলগে ঈদৰ নামাজ পঢ়া। নম্বৰ 7 যিটো ৰাস্তাইদি ঈদৰ নামাজ পঢ়িবৰ বাবে যোৱা হৈছিল, তো সেইটো ৰাস্তাইদি নাহি পেলাই এটা বেলেগ ৰাস্তাইদি ঘৰলৈ উভতি অহা। এইটো আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। যদি সম্ভৱ হয়, অৰ্থাৎ যদি সেই জেগাডোখৰত বা সেই এলেকাটোত 2টা ৰাস্তা আছে, তো এনেকুৱা কৰাটো সুন্নত হয়। আৰু 8 নম্বৰ সুন্নত হ'ল ঈদৰ দিনাখন খুব বেছি বেছি তাকবিৰাত কোৱা, অৰ্থাৎ আল্লাহু আকবৰ, লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবৰ ওয়ালিল্লাহিল হামদ। এই তাকবীৰটো খুব বেছি বেছিকৈ কোৱা। তো আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ সকলোকে যিবিলাক কোৱা হ'ল ইয়াৰ ওপৰত আমলৰ তৌফিক দান কৰক। সকলোলৈকে পুনৰবাৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা। ঈদুকুম সাঈদ, তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম সালিহাল আ'মাল। আকুলু কওলি হাযা ওয়া আস্তাগফিরুল্লাহ লি ওয়া লাকুম ওয়া লিসাইরিল মুসলিমিন ইন্নাহু হুয়াল গফুরুর রহিম।